সুপ্ৰভাত বন্ধুসকল, কি খবৰ? আজি মনোজ ভাইৰ ঘৰত মোৰ দ্বিতীয়টো দিন আৰু শুই উঠি আহিছোঁ, কিন্তু এখেতসকলে শুই উঠাৰ লগে লগে ভাত খাই আছে। চাওক, আৰু ভাত ৰেডি কৰি থৈছে ডাইৰেক্ট। এতিয়া মানে মই ভাতে খাম আৰু বোলে, চাহ তাহ খোৱা চিষ্টেম নাই মনোজ ভাইৰ ঘৰত, ডাইৰেক্ট ভাতকে খাওঁ। তাৰপিছত আজি এফালে লৈ যাব, ভাল জেগা দেখুৱাব বোলে, কি দেখাব কি নাজানো আৰু মানে, খালি যাম লগত বোলে, গৈ ভাল লাগিব বুলি কৈছে। তাকে মনোজ ভাই জানে। আমাৰ মনোজ ভাই মানুহজনী পুৰা খাই আছে, দেখিছে নহয়। আৰু লগত আমাৰ কটুৰি বাইদেউ, মই কচৰি বুলি কৃষ্ণই মাখন খোৱা নিচিনা হৈ আছে আমাৰ কচৰি বাইদেউ। আৰু আমাৰ এইফালে পেটু দাদা পুৰা খাই আছে। লগৰটোৱে যে খোৱাই নাই সেইটো দৰকাৰ নাই, নিজে খাব লাগে বছ, হয় নাই? হ'ব, খোৱা এয়া মানে দৰকাৰ নাই, খাব লাগে আৰু। কচৰি ভাত খোৱা দেই, যাওঁ চাই পিনে। সোমাই গৈছে আমাৰ কচৰি। সকলোখিনি ওলাই ৰেডি, আমি আজি এটা ধুনীয়া জেগাত যাম নে কি কোৱা? আমাৰ কস্তুৰী আমি ওলাই ৰেডি বন্ধুসকল। আৰু আজি মনোজ ভাইৰ ঘৰত ছেকেণ্ডটো দিন, হয়তো খুৱাই আমনি পাই গৈছে চাগৈ, কিন্তু উপায় নাই, মই আজি থাকিম, হয় নাই? বেয়া চেয়া নাপাবা বাৰু দেই। ইফালে মনোজ ভাই তোমাৰ GoPro ছেটিং মিলোৱাত ৰেডি হৈ আছে, কাৰণ বোলে আজি মটো ব্লগিং বনাব আজি। তাকে মই কাইলৈ আচলতে মই কাইলৈ যোৱাকৈ কথা আছিলে বন্ধুসকল, কিন্তু কাইলৈ মই যাব নোৱাৰিম, কাৰণ কাইলৈ মনোজ ভাই থাকিব কৈছে। কাইলৈ বোলে এই গোটেইখিনি যিমানখিনি লগৰ আছে ধামাকা হ'ব বোলে কাইলৈ কাৰণে থাকিবলৈ ক'লে। কাইলৈ ভাল লাগিব বোলে, কাইলৈ গোটেইখিনি গোট খাই একেলগে ভিডিঅ' বনাম, কাইলৈ চাই দিব। কাইলৈ ভিডিঅ' কিন্তু মজা হ'ব বন্ধুসকল। এতিয়া আমি যাবই লাগে নিয়মমতে, কিন্তু এই মনোজ ভাই ছেটিংছ মিলোৱাত লাগি আছে, অকণমান চাগে টাইম লাগিব, আৰু সি জানে কি কৰে কি নকৰে। কস্তুৰীয়ে বেলেগ ৰখুৱাই নাই, ধেমালি কৰিলে এনেকে। বন্ধুসকল এতিয়া আমি গৈ আছো মনোজ ভাইৰ পিছে, কিন্তু বন্ধুসকল এটা কথা কওঁ, গম পোৱা নাই? সোঁ চাইডে বোলে অসমৰ, বাওঁ চাইডে বোলে অৰুণাচল, মানে আমি এতিয়া মাজেদি গৈ আছো। এতিয়া আমি কি বুলি ক'ম, এতিয়া মই ক'ত আছো? এতিয়া অসম আৰু অৰুণাচলৰ মাজত আছো মানে বন্ধুসকল। এতিয়া আমি মনোজ ভাইৰ পাছে গৈ আছো। মনোজ ভাইয়ে যাতে কলৈ নিয়ে, আৰু মই যাবহে লাগে পাছে। আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যাব। যেন পাৰিলি ঐ দেহতে লাজুকিবনে দৰা, তোৰ তুল পৰা গালতে কি যাদু আছে পূৰ্ণিমা, তোৰ নীলা চকু জুৰিয়ে কি কথা কয় পূৰ্ণিমা। এতিয়া মানে কথাটো এনেকুৱা হ'ল, মই যোৰহাটতে তেল ভৰোৱা নাছিলোঁ, এতিয়া অৰুণাচলত তেল ভৰাবলৈ আহিছোঁ বন্ধুসকল। অৰুণাচল পালোহি বোলে এতিয়া বন্ধুসকল, একেই লাগিছে কিন্তু অৰুণাচল বোলে এইটো। ইয়াত অৰুণাচলৰ তেলৰ দাম 101 টকা, বহুত কমচোন। আমাৰ তাত 104 টকা। হাঁচি আহি গৈছেগৈ পাই। তেল ভাল ৰ'বা। আগলৈ চোৱা বন্ধুসকল, এখন ডাঙৰ পাহাৰ বা ওচৰত থকা নিচিনা লাগিছে, কিন্তু তাতকৈ জমনি গৈছে, তাতকৈ ধুনীয়াকৈ বন্ধুসকল গম পোৱা নাই, তোমালোকক দেখুৱাই আছোঁ ৰ'বা। এইখন চোৱা দলংখন, কি ধুনীয়া দলং এখন পাইছোঁ বন্ধুসকল। আৰু দলংখনত আল্টিমেট লাগিছে বন্ধুসকল। দলঙৰ পৰা ভিউটো চোৱা, এতিয়া দলঙৰ পৰা পাহাৰখন চোৱা, আৰু ওপৰত আৰু কি ধুনীয়া লাগিছে ন। দলংখনৰ পৰা মাজেদি গৈ আছোঁ, চাল লাগিছে। আমাৰ মনোজ ভাই এতিয়া আছে আগত, আমি আছোঁ পাছত, কিন্তু আমি অলপ এতিয়া যাম আগত। কি ধুনীয়া ভিউ সঁচাকৈ বন্ধুসকল, একদম মানে কি কৈছোঁ আৰু, মানে এনেকুৱা জেগাবোৰ বহুত ভাল লাগে, মানে নেচাৰেল গছ গছনি হওক বা পানীৰ মাজে কি চাল লাগে ন চাগে। এতিয়া বন্ধুসকল আমি এই দলংখন পাৰ হৈ পেলাই এটা ধুনীয়া জেগালৈ যাম। মনোজ ভাই কমতে দলংখন পাৰ হৈ মেলি তোমালোকৰ লগত কথা পাতি আছোঁ ৰ'বা বন্ধুসকল। আমি এই দলংখন পাৰ হৈ আহি এতিয়া অকণমান ইয়াত ৰৈছোঁ, কঁকাল চকালবোৰ অলপ পোনাইছোঁ, কাৰণ অকণমান বিষাইতো। আৰু এইকেইদিন মই অকল বাইকে চলাই থকা হৈছে, হেলমেট পিন্ধি ডিঙি বেকা হয় এনেকুৱা বিষাই গৈছে গৈ আৰু বন্ধুসকল। আৰু চাগে তোমাৰ ঘৰলৈ যাবলৈ আছে ইমান কিলোমিটাৰ বাটৰ, এই ডিঙিটো ভাঙি থাকিব নিচিনাহে লাগিছে। আৰু যিসকলে বাইক ৰাইড কৰি অসম বাহিৰলৈ যায়, গোটেই অসম ঘূৰে, সেইসকলক কিন্তু চেলিউটহে জনাইছোঁ দেই, ডেইলি ইমান বাইক চলাই ফুৰাটো। কিন্তু এটা মিছা নকওঁ, সঁচা কথা কৈছোঁ বন্ধুসকল, বাইক ৰাইডিং কৰি বহুত বেছি ভালো লাগে। বিগ চিক হ'ব পাৰে, কিন্তু কিবা এটা ভাল লাগে, মানে কিবা এটা মনৰ পৰা আনন্দ এটা লাভ কৰোঁ মানে বন্ধুসকল। কেনেকুৱা লাগিছে ভিউ? কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে, পুৰা ফিল লৈ আহিছে নে একদম পুৰা? এইবোৰ ইনষ্টাগ্ৰামত যে তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে বা ইমান ভাল লাগিছে আহি। মই মানে ইমান ধুনীয়া জেগা এটা তোমাক দেখুৱালো, কেনেকুৱা লাগিছে? মোক বহুত ৰিকুৱেষ্ট কৰাৰ কাৰণে আনিছো আৰু তোমাক, নহ'লে নানিলোহেঁতেন। আপোনালোকে আহিব পাৰে, ইমান ভাল লাগিছে। বহুত এক্সাইটেড যেন পাইছো ন। বহুত ভাল লাগিছে। থৰৱা লাগিলে যে কেলে আপুনি এক্সাইটেড নহয় দিয়ে?
আমি এতিয়া আছোঁ বন্ধুসকল পাহাৰৰ ওপৰত ভিউ চোৱা বন্ধুসকল ভিউ লোকেশ্যন চোৱা কিমান ধুনীয়া মোৰ বাইকখন থৈছোঁ ইয়াত আৰু এতিয়া মনোজ ভাইও ইয়াতে উঠাব বাইকখন বহুত মজা লাগিছে একদম ঠিকে আছে আমাৰ একে বেছি মাইনাই আহিবই পৰা নাই আহা যাও বেটি আ যাও বন্ধুসকল ভাগৰ লাগিছে বহি লৈছোঁ মানে আজি মনোজ বাই অৱস্থা নাইকিয়া কৰিলে মানে এইটো চোৱা তোমাৰ ৰাস্তা এইটো উঠি আহোঁতে মোৰ অৱস্থা নাইকিয়া মানে আচলতে কি হয় মই ইমান বকাই ফুৰি নাথাকোঁ যে সেইকাৰণে মানে মোৰ ইমান আইডিয়া নাই এই এনেকুৱা হ'ব বুলি কিন্তু ধোঁৱা উলিয়াই দিয়ে নে কি কোৱা একদম লেবেজান হৈ গৈছোঁ যাওঁতে যিমান স্পীডত ফুৰিত গৈছিলোঁ না আহোঁতে সিমান লেবেজান নামোতে ইমান কষ্ট নহয় কিন্তু উঠোতে বহুত বেছি কষ্ট হয় মানে উঠোতে বহুত বেছি নিজৰ শক্তি প্ৰয়োগ কৰিবলগীয়া হয় পুৰা বহুত বেছি তাকে এতিয়া আকৌ মনুষ্যই আকৌ নিম কৈছে এইকেইটা আহি আছে এইকেইটা আহি আছে তোমাৰ এইকেইটা দেখিছে চাগে দেখি পাইছা জানো এই দেখি নাপাবা চাগৈ মানে কি হয় সিহঁতৰ কাৰণে ৰৈ আছোঁ আৰু সিহঁতে আহি পালেই ওলাম আৰু একদম অৱস্থা নাইকিয়া হৈ গ'ল ইয়ালৈ আহি কষ্ট হয় দিয়া কিন্তু অলপ কষ্ট কৰিবই লাগিব নে কি কষ্ট কৰিলে ফল পাম নে কোৱা এয়া বন্ধুসকল সন্মুখত চিকেন ফ্ৰাইড ৰাইচ ম'ম' আকৌ ম'ম' চাওমিন পুৰা খাই আছে মজা আছে এই খাবলৈ ৰেডি আছে মানে চুপৰ কাৰণে ৰৈ আছিলে ম'ম' চুপ আহি পালে বাপৰে তামাম মোৰ নহয় এইফালে আপোনাৰ এইটো তোমাৰ চবকে দিছে নি ঠিকে আছে দিয়ক চবকে দিছে যে মজা খাবহে লাগে আৰু দিয়া বন্ধুসকল তোমালোকেতো জানাই ছোৱালী বুলি কোৱাৰ লগে লগে ম'মৰ প্ৰতি বহুত আকৰ্ষিত হয় যেনে আমাৰ মানুহজনী খাই বহুত বেছি ভাল পাইছে আৰু এইফালে ভণ্টিও দেখিছে ম'ম' খাই বহুত বেছি ভাল পায় নাৰী চুপটো কিন্তু ফ্ৰীতে দিছে এইটো বস্তু ভাল লাগিছে দেই আৰু চট লৈছে এখেতে চিনেমেটিক দেই কি কয় আজি অসমৰ ডেকাই পাৰ্টি খুৱাইছে আমাক কাৰণ কি কাৰণে কৈ দিয়কচোন কাৰণ মই পাৰ্টিটো খুৱাই দিছোঁ কাৰণ পইচাটো এখেতসকলে দিব সেইকাৰণে পাৰ্টিটো খুৱাই দিছোঁ মই কাৰণ দিবলৈ ভাল ভাল জেগাৰ কাৰণে আজি বহুত ভাল ভাল জেগা দেখুৱালে বাৰু মিছা নকওঁ সকলোৱে জুই ফুৱাই আছে কাৰণ ঠাণ্ডা লাগি আহিছে মানে তোমাৰ ইমান ঠাণ্ডা লাগিছে ন বাইকখন চলাওঁতে তোমাৰ আৰু আমি কোনো চুৱেটাৰ পিন্ধি যোৱা নাই দেখিছে হাত চাত ওলাই গোটেই মানে কপি আহিছোঁ গোটেইখিনি নে কি কয় হিমাদ্ৰী আৰু আমাৰ হিমাদ্ৰীৰ লগত এটা ঘটনা ঘটি গ'ল অলপ পিছত গৈ ভালকৈ দেখাই দিম কি ঘটনা ঘটিলে অঘটন এটা ঘটিলে বেয়া লাগিছে নে কি কোৱা এতিয়া মানে কি ক'ম আৰু এই অৱস্থা বেয়া হৈ গ'ল সেইকাৰণে বাকী বন্ধুসকল আমিও ইমানতে ভিডিঅ'টো খতম কৰোঁ বহুত ৰাতিয়ে হৈ গ'ল মানে নে কি কোৱা কাৰণ আজি ভিডিঅ'টো বনাওঁতে মানে পাহৰি গৈছোঁ যে কিমান দীঘল হৈ গৈছে আৰু তোমালোকক কথা এটা কওঁ দেখাই দিয়া তুমি কি হ'ল মানে কৈছোঁ যে তোমাৰ অঘটন এটা ঘটিলে বুলি মনোজ ভাইৰ লগত ফুৰিবলৈ আহি মানে এই বহুত মানে শিলৰ ওপৰত শিল আছেতো যিসকলে এইটো জেগালৈ আহিছে গম পাইছে চাগৈ এই দেখাই দিয়া কি আছিলে অৱস্থা দিছা আৰু পানী হেলুবৈ ধৰি আছে পানী বৈ থাকে যে এই শ্লিপ খাই ভাগ্য ভাল এই কঁকাল নাভাগিলে মই কৈছোৱেই ভাগ্য ভাল মানে এনেকুৱা চেণ্ডেল ধৰি পাম মানুহজনী ঠিকে থাকে আছে এইটোৱে বহুত নে কি ক'ব নগ'ল বাকী আমি সিমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু জোতাৰ গোন্ধই যোৱা নাই কাৰণ নতুন জোতা অৱস্থা এইটো চোৱা কিনিছিলে আজি পূজাত কিনিছিলো বুলিয়ে ক'ব পাৰি এতিয়া জোতাযোৰ চোৱাই দিলে মোক এইবিলাক কথা কৈ এতিয়া হাত ধুকে লাগিব এতিয়া লওঁ মই বাকী দিয়া বন্ধুসকল ইমানতে ভিডিঅ'টো সামৰিছোঁ যদি ভাল লাগে লাইক কৰি দিবা আৰু চেনেলটো নতুন কোনো আহিছে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো বহুত বেছিয়ে কৰি দিবা ঠিক আছে আকৌ লগ পাইছোঁ নতুন ভিডিঅ' আজিলৈ দিয়া বাই বাই